নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি দেওবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লোঁ। ব'লক এতিয়া পাকঘৰলৈ যাওঁ। তো ফাৰ্ষ্টতে মই চাহ বনাই লৈছোঁ। আদা, জালুক, লং দি ধুনীয়াকৈ লাল চাহ অকণমান বনাই লৈছোঁ। তো চাহ বনাই হৈ গ'ল। এতিয়া চবলৈ চাহটো বাকি লৈছোঁ। চবকে চাহ দি ময়ো খাই ল'লোঁ। তাৰপিছত চাহ খাই ভাত বনোৱাত লাগিম আৰু। তো আজি লাই শাক বুটলিলোঁ, ঘৰৰে লাই শাক সেয়া ভাজিলোঁ। আৰু পৰহি মাছ অনা আছিলে, শ'ল মাছ ফ্ৰিজতে আছিলে, তো সেয়া ভাজি লৈছোঁ। আৰু এইফালে কাঠ আলুখিনি সিজাই লৈছোঁ। এইখিনি কাঠ আলু দি শ'ল মাছৰ তৰকাৰী বনালোঁ। আৰু এইফালে ভাত হৈ গ'ল। শাক, লাই শাক আৰু মাছৰ তৰকাৰী। তো আজি বনালোঁ। তাৰপিছত আবেলি পটককৈ মই আকৌ আমাৰ স্কুলত যাবলগীয়া হ'ল। একচুৱেলি স্কুলত এলুমনি মিট আছে 27-28 তাৰিখে। তো তাৰ কাৰণে মিটিং এটা আছিলে। তো পটককৈ যাব লগা হ'ল বিপিয়ালৈ। তো মিটিং শেষ কৰি তাৰপিছত মই যিহেতু সন্ধিয়া হৈ গৈছিলে শেষ হওঁতে, তো মই আকৌ ঘৰতে গ'লোঁ। তাৰপৰা মানুহজনে দোকানৰ পৰা ঘৰত যাওঁতে লৈ যাব। তো আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত।